নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আমি আহিছোঁ উৎপুৰ মেলা চাবলৈ। এইফালে চাওক। বন্ধুসকল, আজি আহিছোঁ আমি উৎপুৰ মেলা চাবলৈ। মানে মৰিগাঁও জিলাৰ দাপনিবুৰীৰ ফালে হয় এখন উৎপুৰ মেলাখন, মানে ধৰমতলৰ ফালে আছে। তাৰপিছত সেই মেলাখন আমি চাবলৈ আহিছোঁ আমি লগৰ দুজনমানৰ সৈতে। আপোনালোককো সুন্দৰকৈ দেখুৱাই থাকিম, ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিম। আৰু বন্ধুসকল, এইফালে নৃত্য হৈ আছে, যথেষ্ট ভিৰ হৈছে যদিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এইবোৰ চাওক, মাছ মৰা সঁজুলিবোৰ বাঁহেৰে কি ডাঙৰ ডাঙৰকৈ বনাই থৈছে, দেখি খুবেই ভাল লাগিছে বাৰু। বন্ধুসকল, এয়া হৈছে দিয়ক উৎপুৰ মেলা, যিখন প্ৰতি বছৰে ভোগালী বিহুৰ 2-3 দিন পিছতে আৰম্ভ হয়। আৰু চাই খুবেই ভাল লাগে। আৰু এয়াই আৰু চাওক। লাডু বা কেনেকুৱা চলিছে? লোৱা বন্ধুসকল, ইয়াত মানে বহুত দোকান আহিছে আৰু কাপোৰ দোকানো আহিছে। আমি অলপ কাপোৰ চাপোৰ চাই আহিলোঁ। তেতিয়া আমি একো নহয় লগ পাই গ'লোঁ। দেখি পূৰা ঘূৰি ফুৰিছোঁ আৰু 4টামান কিনি লৈ পেলাই মানুহ লাহে লাহে সন্ধিয়া হৈ আহিছে আৰু কৈলান মোৰ আমি ঘৰলৈ যাবলৈ লাগে। আৰু কুলেন ভাই আহিছে। তাৰপিছত এতিয়া মেলা সামৰিছে আৰু লাহে লাহে মানে আমি অলপ সন্ধিয়া আহিলোঁ। গতিকে ইয়াত জোনবিল মেলাৰ দৰে মানে সামগ্ৰী বিনিময় হয়, আমি সেইখিনি দেখাব নোৱাৰিলোঁ, সন্ধিয়া হৈ আহিছোঁ। গতিকে এয়া চাওক আৰু বন্ধুসকল, লাহে লাহে এতিয়া সন্ধিয়া হৈ আহিল আৰু মেলা সামৰণি মাৰিছে। আমি ঘৰলৈ যাম এতিয়া। আৰু ঘৰলৈ যোৱাৰ আগতে আমি ধুনীয়া কণী খাইছোঁ 3টাই। সেয়া খাই বোলো আমি এতিয়া ঘৰলৈ যাম আৰু।